Welcome back to my another mini vlog. মই আছো মাহাতৰ ঘৰত। এয়া মৰ্নিঙৰ দৃশ্য। উঠি পেলাই চুলিখিনি চাইছিলোঁ, ইমান চুলি সৰি গৈছে আৰু ল'ৰা শুয়ে আছে। আৰু তেতিয়া চাঞ্চতে ময়ো গাটো ধুই আহিলোঁ। গা ধুই অহাৰ পিছতে সি উঠিলেই। খোৱাৰ পৰা উঠাৰ লগে লগেতো অলপ মৰম কৰিবই লাগিব ন। মই তাক কৈছোঁ দিয়াচোন মোক চুমু এটা দিয়ে, সি দিছে বেচেৰা খোৱাৰ পৰা উঠাৰ লগে লগে। আৰু এয়া মই গৰম পানী অকণমান খাই লৈছোঁ। ইয়াত থাকিলে অলপ ৰুটিনবিলাক ভাল হয় আৰু তাত গ'লেতো সময় নাপাওঁ ন। তাৰপৰা এয়া তাৰপিছত পানী খাই অলপ চাহ খাই লৈছোঁ। তাৰপিছত এয়া মায়ে পাস্তা বনাইছে। চুলিখিনি অলপ শুকাবলৈ মেলি লৈছোঁ। তাৰপিছত এয়া পাস্তা হ'ল। তো ইয়াৰ মাৰ হাতৰ মজা মজা টেষ্টি পাস্তা খাই মই একদম হেপ্পী হৈ গৈছোঁ। মাক মই তাৰিফ কৰি আছোঁ, ৱাও মা কি মজা বনাইছা দেই। অলপ অলপ ধেমালি কৰি থাকোঁ আমি দুইজনীয়ে, কাৰণ ঘৰত আৰু কোনো নাই, মা আৰু মই। কাৰণ দেউতা ঢুকুৱা আজি 3 বছৰে হ'ল। তাক অলপমান ৰত্নকান্ত ফিল্ডলৈ লৈ গ'লোঁ, কাৰণ এইখন ফিল্ডতে ময়ো সৰুতে খেলি খেলি ডাঙৰ হৈছোঁ। তাকো লৈ গ'লে অলপ মুকলিও পাব, ভালো পাব। স্কুলৰে ছোৱালী এজনী আহি পেলাই তাৰ লগত অলপ খেলিব বিচাৰিছে, সি সিফালেহে যায়গৈ। বায়েককো লৈ গৈছিলোঁ, দাদাৰ ছোৱালীজনী তাইকো লৈ গ'লোঁ। খেলি আছে। মই ঘৰলৈ আহি পেলাই আমাৰ ঘৰৰ ওচৰৰে গলিতে থাকে, সি বহুত বছৰ হ'ল। তাকে মই এটা বিস্কুট খাবলৈ দিলোঁ। সি প্ৰথমতে ৰখিলে, তাৰপিছত খালে। তাৰপিছত সেয়াই আৰু কি কৰে বাৰু। তাৰপিছত মোৰ ল'ৰাৰ কাৰণে লাঞ্চ তৈয়াৰ কৰিলোঁ, খিচিৰি। অলপমান চাটনি বনাইছিলোঁ, এইটো ৰিল মই দিছোঁৱেই। ভাল লাগিলে ট্ৰাই কৰিব কিন্তু দেই, ট্ৰাই কৰি পেলাই ক'ব। আৰু ডিম তৰকাৰী, তাৰপিছত দালি, তাৰপিছত চাটনি দি পেলাই ভাত খাই পেলাই এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিম। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাকী মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ, এইটো ইভিনিং